क'क्राझार जिल्लानि सिङाव थानाय बेलतारि गामियाव कच राजबंशी हारिनि सुबुंफोरा हारियारि कातिका फुजा फालियो। बेलतारि गामियाव जानाय कच राजबंशीफोरनि बे कातिका फुजाखौ बेखेवजेननाय हाबाफारियाव बिटिसिनि बारग' लेङाइ गाहाय खाम्फा बरगयारीजों लोगोसे जुबिराज बसुमतारी आरो ओनसोलनि कच राजबंशी हारिनि गोबां रायजो राजाफोरा बाहागो लायो। गुबुन फारसेथिं कातिका फुजानि जागायजेननाय हाबाफारियाव बाहागो लानो मोननानै खाम्फा बरगयारी बिथाङा गोजोननाय फोरमायनायजों लोगोसे बेफोरबादि हारियारि खान्थिखौ अरायबो हमथानानै लाखिनांगौ होनना बुङो। राजबंशी সম্প্ৰদায় তেখেতসকলে কাতিকা পূজা ট্ৰেডিশ্যনেলি পৰম্পৰাভাৱে বহুত বছৰ ধৰি পালন কৰি আহিছে, এতিয়াও আছে। আৰু বড়োসকলেও এই পূজাটো আমাৰ দেউতা বা আতাহঁতৰ দিনত কৰিছিল, আমি কম পাওঁ। আজিকালি কৰাটো আমি প্ৰায় দেখা নাযায়। ফৰ্চুনেটলি এই বেলতাৰি গাঁৱত আজি গোটেই মহিলাসকলে একগোট হৈ পেলাই কাতিকা পূজা কৰিবলৈ ওলাইছে আৰু মোক তেখেতসকলে মাতিছিলে। আৰু ইয়াৰ কাৰণে শ্ৰদ্ধা দি পেলাই মই পূজাত আহিছোঁ। খুব ভাল পালোঁ যে আমাৰ যিটো ভগৱানক পূজা কৰাৰ যি ট্ৰেডিশ্যন পৰম্পৰা সেইটো তেখেতসকলে এতিয়াও ৰাখি আছে। আৰু মই আশা কৰিম অকল এটা গাঁও দুটা গাঁও নহয়, গোটেই ৰাজবংশী কমিউনিটি হিচাপে তেখেতসকলে যেন এই পূজাটো প্ৰত্যেক বছৰে এটা দিন ধাৰ্য কৰি পেলাই ভালকৈ কৰে। যেনে দুৰ্গা পূজা কৰে, কালী পূজা কৰে, ঠিক তেনেধৰণে কাতিকা পূজাটো যেন কমিউনিটি হিচাপে এটা দিন ধাৰ্য কৰি পেলাই সেইটো কৰে। ডেফিনেটলি যে প্ৰত্যেক জাতিয়ে নিজৰ ভাষা, সংস্কৃতি আৰু গোটেই উন্নয়নটো বিচাৰে। গতিকে সাহিত্য, ভাষা, সংস্কৃতি উন্নয়নৰ কাৰণে বিটিচি চৰকাৰে আগত যেনেকৈ কৰিছিল ইয়াতকৈ বেছি ভাল আমি আগন্তুক দিনবোৰত কৰিম। আমাৰ কচ ৰাজবংশী চেলৰ জেনেৰেল ছেক্ৰেটাৰী ইয়াতে মোৰ লগত আছে। তেখেতসকলৰ দায়িত্ব হ'ব যে কচ ৰাজবংশী হিচাপে জাতীয় সমস্যা আইডেণ্টিফাই কৰিব লাগিব আৰু আমাৰ লগত বহি পেলাই সেই সমস্যাবোৰ সমাধানৰ ব্যৱস্থা উলিয়াব লাগিব। लोगोसेनो कातिका फुजायाव बाहागो लानाय कच राजबंशी हारिनि सुबुङा ओरैबायदि फोरमायो। मुसारानी राय, আমাৰ আজি এই বেলতাৰি গাঁৱত কাতিকা পূজা পাতিছোঁ। ইয়াৰ কাৰণে বৰ চকাকৈ আনন্দ হৈছে, চকাকৈ ভাল লাগিছে। আমাৰ ছাৰসকলো আহিছে, ছাৰসকল আহি পাইছে, এইকাৰণে আমাৰ ধন্যবাদ থাকিল। আমাক চব মহিলাকেইটাকো ভালেই লাগিল। এইখিনিয়ে মোৰ ক'ব লাগে। কৰি থাকোঁ, ভালে যেন কৰিব পাওঁ, ভালে যেন আৰু বছৰে দিব পাওঁ, এইখিনি আমাৰ ওচৰত কামনা কাতিকা বাবাৰ ওচৰত। আমাৰ এই কাতিকা দেৱ যাতে আমাক দয়া কৰে, আমি সকলোৱে আশীৰ্বাদ থাকিল আৰু ছাৰ যাতে কিবা নপৰে আৰু বিভাগত নপৰে, যাতে আমাৰ আশীৰ্বাদ, দেৱৰ আশীৰ্বাদ সকলোৱে মিলিয়ে মানে এই ছাৰ কিবা কৰি দেওয়া হ'ল।